হেল্ল' দোস্ত, আজি মই ভাবিছোঁ মৃত্যুঞ্জয় মন্দিৰ যাম। তো এতিয়া ওলালোঁ, ৰাতিপুৱা গা পা ধুই বাইকখন ষ্টাৰ্ট দিছোঁ। তো আপোনালোকে চাই থাকক মোৰ ব্লগটো, কি মজা ভাল লাগিব। লাষ্টলৈকে চাব আপোনালোকে সকলোৱে, কি মজা ভাল লাগিব। চ' ঘৰৰ পৰা ওলাই আহি বৰ্তমান আমি সোণাপুৰ পালোঁ, সোণাপুৰ নিউ মাৰ্কেট। এইটো SBI ফালে, আৰু এইটো হৈছে আমাৰ সোণাপুৰ পুলিচ থানা, সোণাপুৰ পুলিচ ষ্টেচন। তো চাই থাকক আপোনালোকে ব্লগটো। এইখিনি হৈছে সোণাপুৰ অল মাৰ্কেট বুলি কয়, পুৰণা বজাৰ এইখিনি। আমাৰ সোণাপুৰৰ এইটো ৰাতিপুৱাৰ দৃশ্য। ইমান গাড়ী মটৰ নাই, মানুহ নাই, দোকান বজাৰো ভালকৈ খোলা নাই। তো আহি আমি পালোঁ সোণাপুৰ। এইটো দীঘাৰু নৈ, এখন দীঘাৰু নৈৰ ওপৰত এখন ব্ৰিজ হয়, এইখন সোণাপুৰ ব্ৰিজ দীঘাৰু নদীৰ ওপৰত। তো আহি পালোঁ, এইটো দীঘাৰু নৈ, আৰু এখন ব্ৰিজ হয়, এখন বৰ দলং বুলি কোৱা হয়। এইটো 4 লেনৰ ওপৰত আছে, হাইৱে 27ৰ ওপৰত। তো চাই থাকক আপোনালোকে ব্লগটো। তো আৰু আহি পাই গ'লোঁ আমি ক্ষেত্ৰী পালোঁ, লগতে এইটো ক্ষেত্ৰী পুলিচ ষ্টেচন পালোঁ। তো ভাল লাগিছে পুলিচ ষ্টেচনটো দেখি। কেতিয়া যাই পাওঁ লাগিছে, সোনকালে গৈ পালে ভাল হয় আৰু। আজি পূজা কৰিব লাগিব, কি মজা। বহুত দিনৰ মূৰত যাম, বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি, কিন্তু যাব পৰা নাই। এইটো হৈছে ক্ষেত্ৰীৰ মন্দিৰ এটা। তো চাই থাকক ব্লগটো। দোস্ত, ফাইনেলি আমি আহি পাইছোঁ জাগিৰোড পাম আৰু এইটো আমাৰ কুলচি। এই জাগিৰোড পাইছোঁ আৰু আমি। চাই থাকক আপোনালোকে ব্লগটো, ভাল লাগিব কি মজা। লাষ্টলৈ একেলগে আপোনালোকেও দেখাম কেনেকৈ পূজা কৰিলোঁ, কি কৰিলোঁ, চব এভৰিথিং বজাম, ক'ত কি কৰিছোঁ, কেনেকৈ এনজয় কৰিলোঁ। চাই থাকক আপোনালোকেও, ভাল লাগিব, একেলগে যাওঁ। চাই থাকক। ফাইনেলি জাগিৰোড পাৰ হৈ আহি পালোঁ আমি এইটো দেওশাল শিৱ মন্দিৰ। তো এইটো শিৱ মন্দিৰ হয়, এইটো এটা বহুত ডাঙৰ মন্দিৰ। তো আজি ইয়াত নোসোমাওঁ, কিন্তু আমাৰ ইয়াৰ প্ৰতি শ্ৰদ্ধা আছে, সেইবুলি আমি ইয়াক অপমান কৰা নাই। মহাদেৱক চিন্তি ব'লক আমিও যাই থাকোঁ, যিহেতু আজি মৃত্যুঞ্জয় মন্দিৰ যাম। ইয়াত আৰু বেলেগ এদিন আহিম আমি একেলগে। আৰু আমি আহি চাওকচোন আপোনালোকে, কি মজা চেগুন বাগানৰ মাজে মাজে এইবিলাক চাওক, কি মজা। এইটো ফাষ্ট ফুডতকৈও কম নহয় এইটো, যিটো দীঘলী পুখুৰীত ভাইৰেল পটেটো চলি আছে ন, তো সিহঁততকৈ কম নহয় এইবিলাক। যিটো দুখীয়া মানুহে কি মজা সিহঁতৰ সংস্থাপনৰ কাৰণে এটা নিজৰ বাট গঢ়ি লৈছে। তো আমি যিমান পাৰোঁ সিহঁতক হেল্প কৰিব লাগে, ইয়াতে খাব লাগে। সিহঁতে কি মজা নেচাৰৰ মাজত বহুত মানুহ ৰখিছে, আপোনালোকে নিজে দেখা পাইছে এতিয়া। তো আমিও আহিব লাগে কেতিয়াবা, একাপ হ'লেও চাহ খাব লাগে, ভাল লাগে, কি মজা। চাওকচোন আমাৰ অসমখন কিমান সেউজীয়া। আৰু বৰ্তমান আহি পালোঁহি এখন ব্ৰিজৰ ওপৰত, আৰু এই ঠাইখিনিৰ নাম হৈছে শিলচাং। আমি জাগিৰোডৰ আগত এইখন আছে শিলচাং গাঁও হয়, এইখন শিলচাং ৰেভিনিউ। তো আমি শিলচাং পালোঁ, এইফালে শিলচাং যায়। তো আমি এইখন শিলচাংখন এতিয়া পাৰ হ'লোঁ আৰু গৈ আছোঁ। কেতিয়া যাই পাওঁ লাগিছে। ফাইনেলি আহি এইটো ৰহা টোলগেট পালোঁ। এইটো হৈছে নগাঁৱৰ ৰহা টোলগেট। ইয়াতেই আজি প্ৰায় কেইবছৰমান আগতে বহুত হাংগামা হৈছিল, টোলগেট উঠিব লাগে বুলি, বহুত মানে ইয়াতে কাজিয়াও হৈছিল ইয়াতে। চ' আজি আহি দেখা পালোঁ এইটোৱে যে ৰহা টোলগেট হয় বুলি। তো চাই থাকক আপোনালোকে ব্লগটো, ভাল লাগিব, কি মজা। চ' চাই থাকক ব'লক। গৈ আছোঁ
ফাইনেলি আহি নগাঁও এইটো বাইপাছ পাইছোঁ বৰ্তমান। এইটো বাইপাছৰ যিটো চাৰ্কলটো হয় সেই চাৰ্কলটো পাইছোঁ। আপোনালোকে চাওক, কেতিয়া যাই পাওঁ লাগিছে। মৃত্যুঞ্জয় মন্দিৰ চাম যিহেতু ভাল লাগিব কিবা এটা। আমাক ডিম্পু বৰুৱা কৈছে কেদাৰনাথ আৰু আমি আহিছোঁ মৃত্যুঞ্জয়, আমাৰ অসমৰ গৌৰৱ শিৱ মন্দিৰ মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱত আছে। আৰু আহি প্ৰায় আমি ওচৰ পালোহি। চাওকচোন আপোনালোকে এই নেচাৰেল জাগা, কি মজা প্ৰকৃতিৰ এই ঠাইখিনি চাওক, কি মজা সেউজীয়া আৰু যিটো সিহঁতে চাফা কৰি ৰাখিছে ন ৰাস্তাটো, আৰু গছকেইডাল চাওকচোন, আমাৰ যিটো জাতীয় পতাকাৰ কালাৰ দি ৰাখিছে, কিবা এটা ভাল লাগিছে। কি মজা মুকলি ফৰকাল আকাশ, কি মজা ৰ'দ পৰি আছে। তো ভাল লাগে এনেকুৱা ঠাইত যদি আমাৰো এটা ঘৰ হ'ল হয়। কি মজা দূৰ দূৰণিলৈ কোনো ধৰণৰ ইণ্ডাষ্ট্ৰি নাই, কোনো ধৰণৰ পলিউশ্যন নাই। তো এনেকুৱা ঠাই হ'ব লাগে। এইখনে হৈছে আমাৰ অসম। আমি গৌৰৱবোধ কৰোঁ আমাৰ অসমত আমি জন্ম লৈছোঁ, তো আমি নিজকে গৌৰৱবোধ কৰোঁ। তো আমি এতিয়া আহি পালোঁ ফাইনেলি। তো আহি এতিয়া যিহেতু পূজা কৰিব আহিছোঁ, তো শৰাই এখন লওঁ। তো শৰাই এখন লৈ বৰ্তমান ইয়াতে এতিয়া দাম দৰ কৰি আছোঁ। তো 300 টকা লাগে বোলে। তো ব'লক আপোনালোকেও পূজা কৰিব এতিয়া মহাদেৱৰ ওচৰত। এইটো শৰাইখন ল'লোঁ, 300 টকা লৈছে। 500 টকা কৈছিল। ইয়াতে ত্ৰিশূল আৰু ডম্বৰু এনেকুৱা কিবা আছিল। তো মই এইকেইটা মানা কৰিলোঁ। এইটো আপোনালোকে দেখা পাইছেনে? দেখাই আছোঁ, ৰ'ব, চিন্তা নকৰিব, চাই থাকক ব্লগটো। আমি এতিয়া গৈ আছোঁ। ওম নমঃ শিৱায়। আপোনাৰ দৰ্শন ফাইনেলি আজিৰ দিনটোত। এইটো চাওকচোন আপোনালোকে, লেফ্ট ছাইডে চাওক, এইটো চাওক কিমান ডাঙৰ। আমি নিজকে গৌৰৱবোধ কৰোঁ। এইটো আমাৰ অসমত আছে, তাকো নগাঁৱৰ ডিষ্ট্ৰিক্ট। তো যাই আছোঁ বৰ্তমান। মোৰ লগত সতীৰ্থ আছে, মোৰ ভাইটি, মোৰ গাঁৱৰে ভাইটি। তো একেলগে গৈছোঁ আমি। তো মোৰ ভাইটিয়ে মোক কেমেৰা কৰিছে পিছফালৰ পৰা। আজি ৰবিবাৰ কিন্তু বহুতো মানুহ আহিছে। হৰ মহাদেৱ। ইমান মানুহ চাওকচোন, ৰবিবাৰ হ'লেও ইয়াত ৰেগুলাৰ মানুহ থাকে। তো আমি ফাইনেলি মন্দিৰত প্ৰৱেশ কৰি আছোঁ। কিবা এটা ভাল লাগি আছে। ইমান ডাঙৰ এটা মন্দিৰত আহিছোঁ, মৃত্যুঞ্জয় মন্দিৰ। চ' কিবা এটা ভাল লাগি আছে, মানে নিজকে প্ৰকাশ কৰিব নোৱাৰোঁ। ভগৱানৰ প্ৰতি যিহেতু শ্ৰদ্ধা আছে, বিশ্বাস আছে, তো আহিছোঁ কিবা এটা আশা লৈ। তো আমি সোমাই গ'লোঁ লাহেকৈ। কিন্তু এইটো বৰ্তমান অৰ্ধনিৰ্মিত অৱস্থাত আছে, বৰ্তমান সম্পূৰ্ণ বনাই হোৱা নাই। কিন্তু পূজা পাঠ কৰে সকলোৱে ইয়াতে। তো আমি ওপৰত উঠি আহিলোঁ আৰু। তো ওপৰত পূজাটো কৰিব লাগিব বুলি আগত। তাৰপিছত ওপৰত পূজাটো কৰি উঠি তলত প্ৰসাদখিনি জমা দিব লাগিব, আৰু আধা প্ৰসাদ আমাক ঘূৰাই দিব। তো লাহেকৈ সোমাই যাওঁ এতিয়া ভিতৰত। এইটো হৈছে 2টা ফ্ল'ৰ আছে, এটা গ্ৰাউণ্ড ফ্ল'ৰ আৰু এটা ফাৰ্ষ্ট ফ্ল'ৰ হয়। তো ফাৰ্ষ্ট ফ্ল'ৰত মেইন এইটো লিংগটো আছে ওপৰত, যিটো ভগৱান শিৱ বাবাৰ যিটো লিংগ, সেই লিংগটো ইয়াতে আছে। তো সকলোৱে গৈছে, এইবিলাক ভক্ত, অগণন ভক্ত ভিতৰতো আছে। তো ভাল লাগিল কিবা এটা। তো ভিতৰত দাদা আছে 4জনমান, পূজাৰী দাদা। তো মোৰ শৰাইখন আগবঢ়াই দিলোঁ, দাদাজনে ল'লে। তো তেওঁ পূজা কৰিলে। পূজা কৰি আহি শৰাইখন মোক ঘূৰাই দিলেহি। তো মই এতিয়া লওঁ, লাহেকৈ আগবাঢ়োঁ, এটা ৰাউণ্ড মাৰিম। ভিতৰত কেমেৰা এলাউ নাই, কিন্তু পিছতহে গম পালোঁ, ৰেকৰ্ড হ'লে যিহেতু। ভিতৰত পূজা চূজা দি হ'ল। এতিয়া বাহিৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখাওঁ চাৰিওফালে। কি মজা, এইটো চাওক, বিশাল শিৱলিংগ মূৰ্তি। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। চাওক আপোনালোকে এটা পৰিৱেশটো, ইয়াৰ চাৰিওফালে পৰিৱেশ কিমান ডাঙৰ। বৰষুণৰ দিনত, এতিয়া বৰ্তমান বৰষুণৰ বতৰ দেখোন। তো এইটো যিটো মানে ইয়াৰ পৰা কি মজা পানী পৰে ন। তো আপোনালোকে দেখিছে চাগে ফটো বা ভিডিঅ'ত বেলেগৰ। তো বহুত ভাল লাগে মানে কিবা এটা। এইটো হৈছে শিৱলিংগ, কিমান ডাঙৰ চাওকচোন, নিজকে বিশ্বাস হোৱা নাই এইটো অসমত আছে আমাৰ। তো ফাইনেলি পূজা দি উঠাৰ পিছতেই বৰষুণ পৰিলে। এইবিলাক চাওক, অগণন ভক্ত। আমি ঘৰৰ তলতে ৰখি আছোঁ বৰ্তমান, বৰষুণ পৰিলে। তো যিহেতু ৰাতিপুৱা ভাত চাত খাই অহা নাই, চ' ভাত খাব আহিলোঁ হোটেল এখনত পূজা চূজা দি উঠি। চ' এতিয়া সোমাই যাওঁ হোটেলৰ ভিতৰত, এটা অলপ নিৰামিষ ভাত অলপ খাওঁ, তাৰপিছত ঘৰলৈ ৰাওনা হওঁ। তো মোৰ ভাইটি আৰু মই
তো সোমাই গ'লোঁ। চ' এতিয়া ভাত খাওঁ, নিৰামিষ ভাত। ইয়াতো বহুত মানুহ আহে, ইয়াৰে বাইদেউ এজনে ৰিকুৱেষ্ট কৰিছিলে ইয়াত আহিবৰ কাৰণে, চ' আহিলোঁ তাইৰ ৰিকুৱেষ্ট মতে। তো ভাল লাগিছে খাই ভাত আঞ্জা, চাওক আপোনালোকে খাই ভালে লাগে, কি মজা, ভাল লাগিছে, মোৰ ভাল লাগিছে। তো খালোঁ, খাই বৈ উঠি ভাইটিয়ে কেমেৰা কৰিছিল অলপ, চ' খালোঁ, খাই উঠি আহিলোঁ আমি হোটেলখনৰ পৰা। তো লাষ্টবাৰৰ বাবে মহাদেৱক বাই বাই দিওঁ। চ' আহিম আকৌ কেতিয়াবা, আপোনালোকে কমেণ্টত লিখি দিয়ক হৰ হৰ মহাদেৱ। তো আহি আমি পালোঁ, এইটো চাওকচোন আপোনালোকে, শ্ৰীমন্ত শংকৰদেৱ জন্মধাম। তো আপোনালোকে জানে যে বৰদোৱাৰ আলিপুখুৰীত 1949 চনত নগাঁৱৰ এই ঠাইতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। ইয়াৰ পৰা প্ৰায় 15 কিলোমিটাৰ হ'ব, 17 কিলোমিটাৰ হ'ব। মই গৈছিলোঁ, কিন্তু আজি নাযাওঁ, আৰু বেলেগ এদিন আহিম আপোনালোকক দেখাম। আৰু লগতে আহি আকৌ এটা আপোনাক দেখাওঁ যে নগাঁৱৰে বুৰঞ্জী প্ৰসিদ্ধ ফুলগুৰি ঠেৱা, এইটো হৈছিল 1861 চনৰ 18 অক্টোবৰত, যেতিয়া ব্ৰিটিছে কৃষকৰ ওপৰত কৰ লগাইছিল। তো সেইকাৰণে এইটো এটা আন্দোলন হৈছিল ইয়াতে, য'ত নেকি কৃষকে বহু ধৰণৰ 5 দিন ধৰি মানে আন্দোলন কৰিছিল। কৃষক আৰু ব্ৰিটিছৰ মাজত বহু কটা মৰা হৈছিল। তো এইটো হৈছে বুৰঞ্জী প্ৰসিদ্ধ ঐতিহ্য ঠাই। তো আপোনালোকে চাই ল'ব এবাৰ। এইটো আপোনালোকে পাইছিলে, এইটো ক্লাছ 7 নে 8 সমাজ বিজ্ঞানত পাইছিলে। তো আপোনালোকে এবাৰ চাই ল'ব নেটত বা কিতাপত। তো আহি আমি পাম আৰু, বেছি দূৰ নাই। তো আপোনালোকে চাওকচোন, লক্ষ্য কৰিছেনে ডিভাইডাৰত এইবিলাক ফুলবিলাক চোন কিমান মজা ফুলি আছে, ৰঙা, নীলা, হালধীয়া। ৱাও, কিবা মনটো ভাল লাগি যায়। তো ফাইনেলি আহি আমি আৰু এটা আপোনাক দেখাওঁ যে জেগা, ইয়াত আমি অলপ নাৰিকল পানী খাম বুলি ৰখিলোঁ। তো এইটো হৈছে নগাঁও আৰু মৰিগাঁৱৰ বৰ্ডাৰ। তো এইফালে হৈছে নগাঁও পূবফালে, এইটো হৈছে পূব ছাইড ইষ্ট। তো এই দুফালে হৈছে পশ্চিম, এইটোফালে হৈছে মৰিগাঁও ডিষ্ট্ৰিক্ট। তো আমি এই মেইন বৰ্ডাৰতে আমি ভাবিলোঁ অলপ নাৰিকল পানী খাওঁ। দাদাজনে বিক্ৰী কৰি আছিল। তো আমাক লৈছে এটা নাৰিকলত 50 টকা কৰি। তো নাৰিকল পানী বোলে স্বাস্থ্যৰ কাৰণে ভাল। তো ভাবিলোঁ আমিও খাই যাওঁ নাৰিকল পানী। মোৰ ভাইটিয়ে খালে, এতিয়া মই ৰখি আছোঁ, দাদাজনে কাটি আছে, এইটো ফাইনেলি দিলে মোক। তো খাওঁ আৰু যাওঁ, ব'লক আপোনালোকেও চাই থাকক। লোভ নকৰিব কিন্তু দেই আপোনালোকে, নহ'লে আৰু কিবা হৈ যাব। পানী খাই উঠিলোঁ, এতিয়া নাৰিকলটো কাটি দিয়ে বোলে, তাৰ পৰা উলিয়াই দিব, আমি নাৰিকলটো খাওঁ আৰু লাহেকৈ ঘৰলৈ ৰাওনা হওঁ। কিবা এটা ভাল লাগিছে, বৰ্ডাৰত আছোঁ যিহেতু। দাদাজনে এই নাৰিকল উলিয়াই আছে, এতিয়া পৰা নাই, লাহেকৈ উলিয়াই আছে। তো যেতিয়া ওলাই আহিব খাম, খাওঁকৈ আছোঁ আৰু আমি। এইটো হ'ল, খাওঁ এতিয়া নাৰিকল, কি মজা কুমলীয়া নাৰিকল। তো আহি পালোঁ। আৰু চাওকচোন আপোনালোকে এই চেগুন গছৰ ফুলবিলাক কিমান মজা ফুলি আছে, কিবা নিজকে ভাল লাগি যায় মানে চাইকৈ। আপোনালোকে জানে মনৰ ব্যক্ত কেনেকুৱা। তো আহি এইটো নেলি মকৰিয়াত এখন ফুটবল গেম হৈ আছিল, প্ৰতিযোগিতামূলক ফুটবল। তো তাকে চালোঁ আমি অলপ সময়, প্ৰায় আধা ঘণ্টামান চালোঁ। তো ভাল লাগিল, যিহেতু আমাৰ জানে অসমৰ ৰাইজ কিমান ফুটবল প্ৰেমী, অসমৰ মানুহ কিমান ফুটবল প্ৰেমী। তো আমিও ফুটবল চাই ভাল পাওঁ, চ' চালোঁ। তো আহি চাওকচোন আপোনালোকে, এইটো পাবজি গেম খেলিছেনে? এইটো হৈছে ৰিয়েল পাবজিৰ যিবিলাক ঘৰবিলাক থাকে ন, তো ছেম তেনেকুৱা। এইটো হৈছে জাগিৰোড পেপাৰ মিল, আগতে আছিল অসম চৰকাৰৰ আণ্ডাৰৰ, এইখন হৈছে গেট। তো এতিয়া ফাইনেলি প্ৰায় বন্ধ হ'ল, প্ৰায় 15-20 বছৰমান হ'ল এইটো বন্ধ হৈছে। তো চৰকাৰে খুলি দিয়ক সেইটো তাৰেই আশা কৰিছোঁ। চ' মানুহবিলাকৰ বহু কৰ্মসংস্থাপন হেৰুৱাইছে ইয়াৰ কাৰণে। চ' এইটো এটা বহুত ডাঙৰ এৰিয়াতে জাগিৰোডত আছে। তো এতিয়া ট'টেলি মানে স্তব্ধ হৈ পৰিছে, সকলো জংঘলে আৱৰি ধৰিছে, কোৱাৰ্টাৰবিলাক হওক, যিমান হওক, এইবিলাক চাওকচোন, কলঘৰটো কেনেকুৱা কি হৈ গৈছে। পূৰা ইয়াতে এতিয়া ভূত আছে, এতিয়া সাপ ভূত আছে ইয়াতে, ছেম মানে এই পাবজি ফিলিং। তো চৰকাৰে খুলি দিয়ক, সকলোৱে যাতে কৰ্মসংস্থাপন পায় মানুহবিলাকে, তো তাৰেই আশা কৰিছোঁ। চ' আপোনালোকে চাই থাকক ব্লগটো সম্পূৰ্ণ কৰি। তো আজিলৈ বাই বাই, থেংক ইউ, ছাবস্ক্ৰাইব কৰি